কথা মনত পৰিছে যিহেতু কণ্ট্ৰভাৰ্চিটো হৈ থাকে ন কিবা কিবি তেওঁ যিটো কথা ক'বলৈ যায় আচলতে তুমি যিটো কৈছা প্ৰব্লেম পাই কাৰণেহে কয় একশ্যন কৰে তাৰপিছত ৰিয়েকশ্যন দিয়ে তেওঁ নিজেই কৈছিলে দেই কোনখন বিহু আছিলে মই নাই পাহৰিছোঁ ক'ত আছিলে জেগাটো তাতে এজন ব্যক্তি গৈছিলে মানে হা বুঢ়া এজন তেওঁ মানে কিবা গান গাব নে এনেকুৱা ধৰণৰ কিবা আৰু তেওঁক মানে ভালকৈ সন্মান নিদিলে জুবিন দাই হুলস্থুল কৰি দিছিলে মানে সেইটো লৈ মিডিয়া বজাইছিল আৰু কিন্তু আচলতে মানে একজেক্ট যিটো ৰিজন সেইটো দেখুওৱা নাছিলে এইটো জুবিন দাই পাছত কৈছে মই অসন্মানি কৰাটো বিচৰা নাছিলোঁ এজন ব্যক্তিক মানে কিবা এটা আৰু কিবা ধৰণৰ আছিলে পাহৰিলোঁ তেনেকুৱা ধৰণে আছিলে সেইটো কাৰণে ৰিয়েকশ্যন দিছিলে জুবিন দাই তেওঁ মানে পাৰ্চনেলিটিটো এনেকুৱা আছিলে তেওঁ ভালটো পুতুকে অপেনলি নেদেখায় মই যে ভাল মানুহ মই যে ভালটো কৰিবৰ কাৰণেহে কৰিছোঁ সেইটো বস্তু তেওঁ দেখাই নিদিছিলে তেওঁ বেয়াটো দেখাই দিব কিন্তু নিজৰ ভালখিনি দেখাই নিদিয়ে সেইটো কিমান ডাঙৰ কথা নহয় জানো মানুহে সদায় নিজৰ ভালটো দেখুৱাবলৈ চেষ্টা কৰে জুবিন দাই নিজৰ বেয়াটো দেখায়